বহুত সপোন আগবঢ়াব পৰা নাই। এইটো এটা সপোন যোনটো এটা এখন সাংস্কৃতিক বিশ্ববিদ্যালয় বা আমাৰ শৈক্ষিক ব্যৱস্থাত থিয়েটাৰটোক সোমাই যোৱাটো সেইটো এটা ডাঙৰ সপোন। সেইটো ক্ষেত্ৰত সেইটোৰ কাৰণে ইভেন আপোনালোকে জানে চাগে শুক্ৰাদাই মাজতে অলপ বহুতখিনি মাটি ঠাটিও কিনি লৈছে ৰামপুৰ গাঁৱতে ইয়াতে, য'ত মানে তেওঁ ভাবিছিলে এটা কেম্পাছ হ'ব তাতে আৰু এখন আমি বেলেগ ধৰণৰ পৰিৱেশ এটা গঢ়ি তুলিম, এটা ছ'চিঅ' ইকনমিক কালচাৰেল ভিলেজ এখন হ'ব, সাংস্কৃতিক ইউনিভাৰ্চিটি এখন হ'ব। এইবিলাক অপূৰ্ণ সপোন। আজি 25 বছৰীয়া হোৱাৰ এই মুহূৰ্তটোত আমি বাডুংদুপ্পাৰ ফালৰ পৰা অলপমান সৰু পদক্ষেপ এটা ল'ব আমি চেষ্টা কৰিছোঁ। এইটো আজিৰ দিনত চাগে আমি সিমান ডিটেইল এলাবটলি ক'ব পৰা অৱস্থাত নাই, কিন্তু অহাবাৰ যেতিয়া আমি আণ্ডাৰ দ্য চালট্ৰি পাতিম সেইটো সময়লৈকে চাগে এইটো দিশত এটলিষ্ট থিয়েটাৰক শৈক্ষিক ব্যৱস্থাটোৰ লগত সম্পৃক্ত কৰাৰ ক্ষেত্ৰত চাগে অলপমান বাডুংদুপ্পাই কিবা এটা পদক্ষেপ ল'ব, যিটো পদক্ষেপৰ কাৰণে আপোনালোকৰ সহায় সহযোগিতাৰ পৰামৰ্শ লাগিব। কাৰণ গোটেই বাডুংদুপ্পাৰ কাৰণে এইটো এটা ডাঙৰ পদক্ষেপ। তেওঁলোকেও সিমান নাজানে বস্তুটো কেনেকৈ হ'ব। আমি সকলোৱে চেষ্টা কৰি আছোঁ জানিবৰ কাৰণে। বস্তুটো যিমানে আগবাঢ়িব আমি নিশ্চয় আপোনালোকৰ লগত আলোচনা কৰিম আৰু আপোনালোকৰ সহায় সহযোগিতা আৰু পৰামৰ্শ তাৰ কাৰণে লাগিব। গতিকে বস্তুত এজন বক্তাই কৈছে যে বহুত চাগে কৰিব লগা আছে তেওঁৰ অপূৰ্ণ সপোনবিলাকৰ কাৰণে। নিশ্চয় বহুত আছে, থিয়েটাৰৰ ক্ষেত্ৰত আছে, কিন্তু সমাজ এখন পৰিৱৰ্তনৰ ক্ষেত্ৰত এটা দিশেদি আগবাঢ়িলে নহ'ব। মানে থিয়েটাৰ, পাৰফৰ্মিং আৰ্ট, পৰিৱেশ কলা এটা চাইড, এটা ইকনমিক ডেভেলপমেণ্ট অৰ্থনীতিত এটা আৰু এটা ছাইড লাগিব, শৈক্ষিক ব্যৱস্থা আৰু এটা ছাইড লাগিব, আমাৰ যোনটো মানুহৰ একাত্মবোধ, আমি যিবিলাক ভেলু ছিষ্টেম আমাৰ মানুহক যিবিলাকে কানেক্ট কৰে সেইবিলাকে এটা, গতিকে বিভিন্ন দিশৰ পৰা আমি বস্তুবিলাক ভাবিব লাগিব। আৰু শুক্ৰাজাৰ যোনটো লিডাৰশ্বিপ বা নেতা, তেওঁ এখন সমাজ পৰিৱৰ্তনৰ কথা কৈছিল। গতিকে সেইটো দিশত যদি আমি যাম, আমি বিভিন্ন ধৰণে চেষ্টা কৰিব লাগিব, থিয়েটাৰৰ যোগেদি, শিক্ষাৰ যোগেদি। গতিকে কিছুমান পদক্ষেপ ভাবা হৈছে, আপোনালোকৰ সহায় সহযোগিতাৰ জৰিয়তে আমি নিশ্চয় এইটো বিষয়ত আকৌ বলিষ্ঠ পদক্ষেপ ল'ব পাৰিম। আৰু এটা মই অনুৰোধ কৰিম, এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত পালনৰ ক্ষেত্ৰত 6 মাহমানৰ আগৰ পৰা বহুতকে মানে মাতি পেলাই পৰামৰ্শ লোৱা হৈছে, তেওঁলোকে সোধা হৈছে যে কেনেকৈ কৰিব লাগে, কি কৰিব লাগে। গতিকে এই ব্যৱস্থাটো আমি আশা কৰোঁ আগলৈও এই ব্যৱস্থা আপোনালোকে নিজেও আহিব পাৰে। মানে এনেকুৱা নহয় যে বাডুংদুপ্পাত আপোনালোক মাতিলেহে আহিব লাগিব বা কেৱল চালট্ৰি চাব আহিব লাগে। আপোনালোকে আহি পেলাই যিকোনো পৰামৰ্শ নিশ্চয় আগবঢ়াব পাৰে। বাট বিশেষকৈ এই নতুন যিবিলাক পদক্ষেপ বাডুংদুপ্পাই ভাবি আছে, গতিকে জাষ্ট এই কথাটো ভাবি পেলাই আমি এটা ভাবি থাকিলে নহ'ব যে বস্তু এটা হোৱা নাই, অপূৰ্ণ হৈ আছে, তেওঁ টুকুৰা এটা নাই কাৰণে বস্তুটো স্তব্ধ হৈ যাব। তেওঁৰ যোনটো সপোনটোক কোনোবাই আগবঢ়াই লৈ যাব লাগিব, আৰু যদি কোনোবাই চেষ্টা কৰি আছে, আমি সকলোৱে যদি হাতখন একেলগ কৰি দিওঁ, সেই চেষ্টাটো নিশ্চয় আগবাঢ়িব। যি কি নহওক, আজি আপোনালোকে সকলোৱে আহিলে, মোৰ কথাখিনি শুনাৰ কাৰণে ধন্যবাদ। মই জাষ্ট দুটা কথাৰ ওপৰত আলোকপাত কৰিব খুজিলোঁ যে শুক্ৰাদাৰৰ পৰা নেতৃত্ব কেনেকৈ শিকিছিলোঁ, তেওঁ নেতৃত্বৰ যোনটো তেওঁৰ জাৰ্ণিটো, নেতা হোৱাৰ আগৰ জাৰ্ণিটোত কেনেকৈ সৰু সৰু ঘটনাৰ পৰা মই কিছুমান শিক্ষা লৈছিলোঁ। আৰু দ্বিতীয়তে মই ক'ব খুজিছিলোঁ যে শিক্ষাক আৰু থিয়েটাৰক সম্পৃক্ত কৰাৰ ক্ষেত্ৰত কিছুমান কথা চিন্তা ভাবি থকা হৈছে। এই বস্তুটোৰ ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতাটো কামনা কৰিলোঁ। ধন্যবাদ। বহুত ধন্যবাদ।